নমস্কাৰ আমাৰ নতুন ইউটিউব চেনেল ৰংঘৰলৈ আদৰণি জনাই আজি অসমৰ এগৰাকী বিশিষ্ট অভিনেতা শিল্পী ভোলা কটকী দেৱৰ ওচৰলৈ আহিছোঁ। তেখেত বৰ্তমান অসুস্থ, সেয়ে তেখেতক চাবলৈ আহিছোঁ আৰু লগতে তেখেতৰ লগত হোৱা আজিৰ দিনটোৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়াম। ৰংঘৰ চেনেলটো আমি তেখেতৰ আশীৰ্বাদ লৈ এই প্ৰথম আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ, সেয়েহে সকলোৰে মৰম চেনেহ লাভ কৰিম বুলি আশা কৰিছোঁ। বিশিষ্ট শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেত সোনকালে সুস্থ হৈ উঠক। হয়, মানে মই তুমি সংগীত নাটক তোমাৰ যিটো অনুষ্ঠান, হয়, সেই অনুষ্ঠানটো নহয় হয়, মই চোৱাটো কৈছিলোঁ মোৰ জীৱন্ত কালত পাৰিলে এখন মই পঢ়াৰ পিছত পাৰ যদি তহঁতে মোৰ নামত এখন হেৰি কৰিবি, নাট্যানুষ্ঠান এটা খুলিবি। হয়, মোৰ পঢ়াৰ পিছত হয়, নাট্যানুষ্ঠান এটা খুলিবি মোৰ নামতে, যিখনত প্ৰশিক্ষণ হয়। হয়, শিশিৰে মোৰো তেতিয়া ওলাইছে, শিশিৰে যিটো কৰিছে, হয়, কিন্তু ই ভাগৰি নাযাবি, হয়, তহঁতে মানুহ আৰু মোৰ জীৱনটোৱে সংধান হ'লোঁ। হয়। অসমৰ স্বনামধন্য অভিনেতা ভোলা কটকীৰ আশীৰ্বাদ গ্ৰহণ কৰি আজি এই ৰংঘৰ চেনেলটো আৰম্ভ কৰিছোঁ আৰু তেখেতক ৰাইজে জনোৱা মৰমৰ উপহাৰসমূহ আমি আপোনালোকক দেখুৱাইছোঁ।